নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখুৱাবলৈ আহিছোঁ এখন বিশাল জনসভা য'ত থাকিব আমাৰ অসমৰ মুখ্যমন্ত্ৰী মামা, যাক বুলি কওঁ আমি মামা হিমন্ত বিশ্ব শৰ্মাদেৱ। শেষত বহু অন্তৰ্মূৰত অসমৰ জাতীয় সংগীতক শ্ৰদ্ধা জনাই আমি সভাখন আৰম্ভ কৰিলে। উপস্থিত ৰাইজক সাক্ষী কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বহুমূলীয়া সময়ৰ মাত্ৰ কেইটামান সময়লৈ আমি এটি ভিডিঅ' পৰিৱেশন কৰিব বিচাৰিছোঁ আৰু সেই ভিডিঅ'ৰ দ্বাৰা আমি তেখেতক কৃতজ্ঞতা এটা পৰম্পৰা 2011 চনত আৰম্ভ কৰিছিল। কাৰণ আমাক শিকোৱা হয় যে মোৰ দলতকৈ ৰাষ্ট্ৰৰ ওপৰত জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী। মনত তুপ্পা ৰাখা, প্ৰতিটো মুহূৰ্তত কিবা এটা নতুনত্ব অনাৰ প্ৰয়াস। সেইজনেই হ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যোৱা এটা বছৰত এটাৰ পিছত এটাকৈ নালাগে 9, 10, 11, 12ৰ ষ্টুডেণ্টক অফিচাৰে গৈ স্কুলতে কাষ্ট চাৰ্টিফিকেটখন দি দিব। দুডাল ডাঙৰ হেঙাৰ, ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন, ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন, এইটো নোহোৱা হ'ল। তেনেকৈ চৰকাৰী অফিচাৰৰ ক্ষেত্ৰতো আগতে বিভাগীয় মুৰব্বী তাত পেঞ্চন কাগজ গৈছিল, এতিয়া আৰু বিভাগীয় মুৰব্বী তাত যাব নালাগে। কৃতজ্ঞতা পৰ্টেলত স্কেন কৰি দিয়াৰ লগে লগে এই কাগজ ডাইৰেক্টলি